वेलकम बैक टू माय यूट्यूब चैनल आपलोक এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো। আজি আমি আমাৰ ভিডিওটো কেনেকুৱা হ'ব থাম্বনেল লিখি গমেই পাইছে। মানে ভিডিওটো বনোৱাৰ এটাই কাৰণ মানে বহুতে কোৱা শুনিছো চিৰিয়াখানাৰ ভিতৰত এনে একো জীৱ-জন্তু নাই। গতিকে যিসকলে এতিয়ালৈকে চিৰিয়াখানা আহা নাই আহিম বুলি ভাবি আছে তেওঁলোকে ভিডিওটো চাই গম পাব কি কি জন্তু আছে কি কি জন্তু নাই। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। কেনেকুৱা লাগিছে আপুনি কমেণ্ট কৰি জনাব। ভিডিওটো এখন ইয়াত থলোঁ মই। মই এতিয়া সোমাই আছোঁ বৰ্তমান চিৰিয়াখানাৰ চৰাই গঁৰালত। তো চৰাইবিলাক মোৰ লগত আছে, এয়া মৃদুল আছে। তো আমি এতিয়া ভাটৌ মাতিম, ভাটৌ আহেনে নাহে চাম। ভাটৌ আৰু ইয়াত আপোনাৰ মইনা চৰাই আছে, আহেনে নাহে চাই লওঁ। অলৰেডি এটা আছে বাৰু ইয়াতে, ই মোৰ গাৰ ওপৰত উঠিছিলে। ক'ত যোৱা তুমি? ৰ'বা ভাটৌ দৰ্শন ল'ব। আপোনালোকৰ মৰমৰ দৰ্শন। চিৰিয়াখানাত মানুহে কয় জীৱ-জন্তু একো নাই বুলি দিছে, চৰাই কেনেকৈ গাত উঠে। লৈ লওঁ, কাণত তুলি লৈ লওঁ। চব খাব চব খাব নহ'লে গুচি যাব।
খাদ্য দিয়া যায়। ইয়াত আছে বুট আছে, জলকীয়া আছে, গাজৰ আছে, তাৰপাছত আপোনাৰ বন্ধাকবি আছে, লগতে অমিতা আছে আৰু এনেকৈ মানে পানী দি থোৱা আছে। মানে খাদ্যখিনি এনেকৈ খায় সিহঁতে। এইটো আছে চৰাই।